গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি শিকিম সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড ৰাজনীতি বিজ্ঞানৰ ভাৰতীয় গণতন্ত্ৰৰ অলৰেডি আমাৰ দুটা খণ্ড শেষ হৈছে, দুটা ভিডিঅ' শেষ হৈছে। আজিৰ ভিডিঅ'টো হ'ব 3 নম্বৰ ভিডিঅ' আৰু এই ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য। ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা, ভাৰতৰ যিটো ৰাজনৈতিক ব্যৱস্থা আছে, ভাৰতৰ যিটো ৰাজনৈতিক সিস্টেম আছে, সেই সিস্টেমক ফেডাৰেশন মানে যুক্তৰাষ্ট্ৰ কি বৈশিষ্ট্য আছে সেইখিনি বিষয়ে আমি আলোচনা কৰিম। এতিয়া সেইখিনি বিষয়ে আলোচনা কৰাৰ আগতে আমাৰ যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতীক শব্দ ফেডাৰেশন, এই ফেডাৰেশন শব্দটো কি, ক'ৰ পৰা আহিছে সেইখিনি বিষয়ে আমি জনাটো দৰকাৰ। ফেডাৰেশন শব্দটো লেটিন শব্দ, লেটিন ৱৰ্ড ফয়ডাছৰ পৰা আহিছে, লেটিন শব্দ ফয়ডাছৰ পৰা আহিছে, যাৰ অৰ্থ অসমীয়াত অৰ্থ সন্ধি বা চুক্তি। ফেডাৰেশন শব্দটো যদি পৰীক্ষাত আহে, ফেডাৰেশন শব্দটো কি, ফেডাৰেশন শব্দটো ক'ৰ পৰা আহিছে, ফেডাৰেশন শব্দটো লেটিন শব্দ, লেটিন ৱৰ্ড ফয়ডাছৰ পৰা আহিছে, যাৰ অৰ্থ সন্ধি বা চুক্তি। এতিয়া আমাৰ ফেডাৰেশন শব্দটো পালো, তাৰ মানে আমি যুক্তৰাষ্ট্ৰ শব্দটো পালো। এতিয়া যুক্তৰাষ্ট্ৰনো কি, পৰীক্ষাত আহিব পাৰে যুক্তৰাষ্ট্ৰ কি। যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। তাৰ মানে চুক্তি আৰু কিছুমান ৰাজ্য পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা যদি সন্মিলন হয়, যদি কোনো সন্ধি হয়, সন্ধি বা চুক্তিৰ দ্বাৰা সন্মিলন হোৱা কিছুমান ৰাজ্য গোট অথবা সমষ্টি। তাৰ মানে যদি বহুত কেইটা ৰাজ্য থাকে, সেই ৰাজ্যকেইটাই যদি কোনো সন্ধি বা চুক্তিৰ জৰিয়তে, কোনো সন্ধি বা যুক্তৰাষ্ট্ৰ, এই যিবোৰ ৰাজ্য আছে, অংগৰাজ্য আছে, এই অংগৰাজ্যবোৰে যদি কোনো সন্ধি বা কোনো চুক্তিৰ দ্বাৰা এখন একেলগে সন্মিলন হয়, তেনেহলে সেইটো হ'ব চুক্তি বা সন্ধিৰ দ্বাৰা। চুক্তিৰ দ্বাৰা বা সন্ধি, চুক্তি আৰু সন্ধি একে বস্তু। চুক্তি বা সন্ধিৰ দ্বাৰা যদি বহুত কেইটা ৰাজ্য যদি একেলগ হয়, তেনেহলে সেইটোৱে হ'ব যুক্তৰাষ্ট্ৰ। যদি পৰীক্ষাত আহে যুক্তৰাষ্ট্ৰ কি, যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। এতিয়া যুক্তৰাষ্ট্ৰৰ পৃথিৱীত বিশ্বত যিমানবোৰ যুক্তৰাষ্ট্ৰ আছে, গোটেইকেইটা যুক্তৰাষ্ট্ৰৰ কিছু ভিন্ন ৰূপ গ্ৰহণ কৰিছে। তাৰ মানে সকলো যুক্তৰাষ্ট্ৰ একে নহয়। যেনেকুৱা আমি কিছুমান যুক্তৰাষ্ট্ৰ পাম, যেনেকুৱা আমেৰিকা যুক্তৰাষ্ট্ৰ যিটো, বা ইউনাইটেড কিংডম ইংলেণ্ড যুক্তৰাষ্ট্ৰ যিটো, বা আমাৰ গণৰাজ্য যুক্তৰাষ্ট্ৰ যিটো, এই যিবোৰ যুক্তৰাষ্ট্ৰ আছে, এই সকলোবোৰ যুক্তৰাষ্ট্ৰ কি ভিন, তাৰ মানে বৈশিষ্ট্যৰ ক্ষেত্ৰত ভিন। আমাৰ দেশত অংগৰাজ্যসমূহ, আমাৰ ভাৰতবৰ্ষ যিটো আছে, সেই অংগৰাজ্যসমূহৰ সাৰ্বভৌম ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে, যিখিনি নেকি আন কোনো যুক্তৰাষ্ট্ৰত নাই। আমাৰ দেশত কি আছে, যিবোৰ ৰাজ্য আছে, অংগৰাজ্য সকলোবোৰ কি চৰকাৰৰ ওচৰত, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অৰ্পণ কৰা আছে। সেই যিটো আমাৰ ইয়াতে যিটো বৈশিষ্ট্য আছে, এই বৈশিষ্ট্যটো আন যুক্তৰাষ্ট্ৰত নাই। সেইকাৰণে কোৱা হয় যে বিশ্বত যিমানবোৰ যুক্তৰাষ্ট্ৰ আছে, সকলোবোৰ যুক্তৰাষ্ট্ৰ কি ভিন্ন ৰূপ ধাৰণ কৰিছে। আমাৰ দেশৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো 1935 চনত, আমাৰ যিটো যুক্তৰাষ্ট্ৰ 1935 চনত ভাৰত চৰকাৰ আইন যিটো আছিল, ইংলেণ্ডে যিটো ভাৰত চৰকাৰ আইন গঠন কৰিছিল, সেই চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল। আমাৰ ভাৰতবৰ্ষৰ যিটো যুক্তৰাষ্ট্ৰ, এই যুক্তৰাষ্ট্ৰটো ইংলেণ্ডে 1935 চনত ভাৰত চৰকাৰ আইন যিটো প্ৰৱৰ্তন কৰিছিল, সেই আইনৰ দ্বাৰা যুক্তৰাষ্ট্ৰটো প্ৰৱৰ্তন হৈছে। ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাত দুখলপীয়া চৰকাৰ মানে দুই ধৰণৰ চৰকাৰ কি, কেন্দ্ৰীয় চৰকাৰ এটা, কেন্দ্ৰ আৰু
ৰাজ্য চৰকাৰ। আমাৰ দেশত কি দুখলপীয়া চৰকাৰ আছে, এটা হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু এটা ৰাজ্য চৰকাৰ। এতিয়া যুক্তৰাষ্ট্ৰ বুলিলে আমি আচলতে যুক্তৰাষ্ট্ৰটো জন্ম ক'ৰ পৰা হ'ল? প্ৰথম যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰটো কি? যেনেকুৱা প্ৰথম যুক্তৰাষ্ট্ৰটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰীয় গৃহভূমি বুলি কোৱা হয়। তাৰমানে যুক্তৰাষ্ট্ৰৰ যিবোৰ বৈশিষ্ট্য, সকলোবোৰ বৈশিষ্ট্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাই উদ্ভৱ হৈছে। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছিল, সেইটো হৈছিল 1776 চনত প্ৰথম যুক্তৰাষ্ট্ৰ। বিশ্বৰ প্ৰথম যুক্তৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, যিটো নেকি জন্ম হৈছিল 1776 চনত। সেয়া আমেৰিকা যুক্তৰাষ্ট্ৰক কি বুলি কোৱা হয়? যিহেতু এইটো প্ৰথম যুক্তৰাষ্ট্ৰ, সেয়ে কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰক গৃহভূমি। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ যিটো আছে আৰু ভাৰতীয় যুক্তৰাষ্ট্ৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান, যিবোৰ সংবিধান প্ৰণেতা আছে আমাৰ যিবোৰ সংবিধান প্ৰণেতা, তাৰমানে যিসকলে সংবিধানখন তৈয়াৰ কৰিছে আমাৰ, সেই সংবিধান প্ৰণেতাসকলে আমেৰিকা যুক্তৰাষ্ট্ৰটো গ্ৰহণ নকৰি, যদিও আমেৰিকা যুক্তৰাষ্ট্ৰক গৃহভূমি বুলি কোৱা হয়, মূল যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য যদি মেক্সিমাম মিলিত আছে, সকলোতকৈ ইম্পৰ্টেণ্ট যুক্তৰাষ্ট্ৰটোৱে হ'ল কি? আমেৰিকা যুক্তৰাষ্ট্ৰ। যিহেতু এইটো আমেৰিকা যুক্তৰাষ্ট্ৰ কি? গৃহভূমি। যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰ গৃহভূমি, কিন্তু ভাৰতীয় সংবিধানৰ যিবোৰ প্ৰণেতা আছে, ভাৰতীয় সংবিধানৰ যিসকল তৈয়াৰ কৰিছে, সেই সকলে কি কৰিছে? এই আমেৰিকা যুক্তৰাষ্ট্ৰক আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো সংবিধান আছে, সেইটো সংবিধান অনুকৰণ কৰা নাছিল। ভাৰতৰ যিটো সংবিধান, এই সংবিধানৰ যিখিনি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে, এই যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যখিনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ খন অনুকৰণ কৰা নাছিল। তাৰ সলনি কানাডাৰ সংবিধানখন অনুকৰণ কৰিছিল। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ যিহেতু গৃহভূমি, গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰখিনি কিয় অনুকৰণ কৰা নাই? এই পণ্ডিতসকলে এইটো ভাবিছিল, যদি আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনুকৰণ কৰো, তেনেহলে কি হ'ব? আমাৰ যিটো জাতিৰ সংহতি আৰু অখণ্ডতা, সেইটো কি হ'ব? ৰক্ষা নহ'ব। কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত কি দ্বৈত নাগৰিকত্ব? আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে, যিটো নেকি ভাৰতত নাই। ভাৰতৰ নাগৰিক এজনে কোনো ৰাজ্য বা কেন্দ্ৰৰ দুটাত বেলেগ বেলেগ ধৰণৰ নাগৰিক নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কি? যদি নেশ্যনৰ নাগৰিক হয়, তেওঁ আন এটা যুক্তৰাষ্ট্ৰৰ কি নাগৰিক হ'ব পাৰে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ এটাই নাগৰিক, সেইটো কি? ভাৰতবৰ্ষৰ নাগৰিক। এতিয়া যাৰ ফলত এনেকুৱা যদি দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা থাকে, তেনেহলে সংবিধানৰ প্ৰণেতাসকলে এইটো ভাবিছিল যে আমাৰ যিটো জাতিৰ সংহতি আৰু অখণ্ডতা ৰক্ষা নহ'ব। যদি পৰীক্ষাত প্ৰশ্ন আহে যে ভাৰতৰ যিটো যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান অনুকৰণ নকৰি কানাডাৰ সংবিধানখন কিয় অনুকৰণ কৰিছিল? এনচাৰটো লিখিব লাগিব যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে, কিন্তু ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। যাৰ ফলত যদি ভাৰতবৰ্ষৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা থাকে, তেনেহলে ভাৰতবৰ্ষৰ জাতীয় সংহতি আৰু অখণ্ডতা ৰক্ষা নহ'ব। গতিকে মেইন এনচাৰটো হ'ল জাতিৰ সংহতি আৰু অখণ্ডতা ৰক্ষা নহ'ব কাৰণে কি? আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনুকৰণ কৰা নাছিল। তাৰ সলনি কি কৰিছিল? কানাডাৰ যিটো লুজ যুক্তৰাষ্ট্ৰ, ঢিলা যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, লুজ ফেডাৰেশ্যন যিটো কোৱা হয়, লুজ ফেডাৰেশ্যন, তাৰমানে কি? ঢিলা যুক্তৰাষ্ট্ৰ। আমেৰিকাটো হয়তো টাইট যুক্তৰাষ্ট্ৰ, তাৰমানে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। গতিকে এইটো কি? আমাৰ কি ভাৰতীয়সকলে কি কৰিছিল যে এই আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো সংবিধান আছে, সেইটো অনুকৰণ কৰা নাছিল। তাৰ সলনি কি কৰিছিল? কানাডা যুক্তৰাষ্ট্ৰৰ যিটো লুজ ফেডাৰেশ্যন, যিটো ঢিলা যুক্তৰাষ্ট্ৰ, সেইখিনিয়ে অনুকৰণ কৰিছিল। এতিয়া
ভাৰতীয় সেই হিচাপে যেহেতু এই লুজ যেটো ফেডাৰেশন যেটো কি ঢিলা যুক্তৰাষ্ট্ৰ গ্ৰহণ কৰিছিল সেই কাৰণে সংবিধানৰ যিবোৰ প্ৰণেতা আছিল সেই কাৰণে এওঁলোকে ক'ব খুজে ভাৰতৰ যেটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে সেইটো হল অৰ্ধ যুক্তৰাষ্ট্ৰ বা ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰ বা বিপৰীতধৰ্মী যুক্তৰাষ্ট্ৰ কেন্দ্ৰীয়ভূত যুক্তৰাষ্ট্ৰ এককেন্দ্ৰিক যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিছে ভাৰতৰ যেটো যুক্তৰাষ্ট্ৰ আছে সেইটো কি অৰ্ধ যুক্তৰাষ্ট্ৰ ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ কেন্দ্ৰীয়ভূত যুক্তৰাষ্ট্ৰ এককেন্দ্ৰিক যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিছে আৰু এইটো এই কাৰণে কৰিছে এককেন্দ্ৰিক যুক্তৰাষ্ট্ৰ ব্যৱস্থা কৰিছে এতিয়া যেনেকুৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যসমূহৰ এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত আৰু ভাৰতীয় যুক্তৰাষ্ট্ৰৰ লগত কিছুমান মিলো আছে যেনেকুৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকাৰ সংবিধানত এইটো লিখা আছে যে আমেৰিকাৰ সংবিধানত লিখা আছে যে যদিও এওঁলোকৰ অংগৰাজ্য যিবোৰ আছে সেইবোৰত কি এই যুক্তৰাষ্ট্ৰৰ পৰা আঁতৰি যাব নোৱাৰে যেনেকুৱা এইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইয়াৰ কিছুমান অংগৰাজ্য আছে এই অংগৰাজ্য যে এই যুক্তৰাষ্ট্ৰৰ পৰা আঁতৰি হৈ যাব বেলেগ এখন যে ৰাষ্ট্ৰ হৈ যাব সেইটো হ'ব নোৱাৰে ঠিক তেনেকৈ যেনেকুৱাকৈ ভাৰতবৰ্ষতো কি এই ব্যৱস্থাটো নাই যে ভাৰতৰ যিবোৰ অংগৰাজ্য আছে সেই অংগৰাজ্যবোৰ আন কোনো ৰাষ্ট্ৰৰ লগত যাব নোৱাৰিব বা আন বেলেগ এখন ৰাষ্ট্ৰ হ'ব নোৱাৰিব এই ভাৰতৰ লগতে থাকিব লাগিব তাৰ পিছত সেই কাৰণে কোৱা হয় ভাৰতৰ সংবিধানখন ভাৰত যুক্তৰাষ্ট্ৰৰ বাবে এখন সংবিধান ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বাবে এখন সংবিধান আছে ঠিক তেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰণে এখনে সংবিধান আছে আৰু ভাৰতীয় যেটো সংবিধান আছে এইটো কি বুলি কোৱা হয় ভাৰতীয় সংবিধানৰ বুলি কোৱা হয় ভাৰতৰ যেটো সংবিধান এইটো অকল ভাৰতৰ সংবিধান আৰু ভাৰতৰ যেনেকুৱা কেন্দ্ৰীয় চৰকাৰ ভাৰতীয় যুক্তৰাষ্ট্ৰত কি কেন্দ্ৰীয় চৰকাৰটো অধিক শক্তিশালী যদিও ৰাজ্যসমূহত কেন্দ্ৰীয় চৰকাৰ আমাৰ যেটো দিল্লীৰ যেটো পাৰ্লিয়ামেন্ট মেইন যেটো চৰকাৰ গোটেই ভাৰতবৰ্ষখন যে অপাৰেট কৰে যেটো চৰকাৰে নিৰ্ধাৰণ যেটো চৰকাৰে চলায় সেইটো হ'ব কেন্দ্ৰীয় চৰকাৰ সেই কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰ যদিও কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ যদিও বেলেগ কেন্দ্ৰীয় চৰকাৰটো কি অধিক শক্তিশালী কেন্দ্ৰীয় চৰকাৰটো এই কাৰণে শক্তিশালী যে সকলোখিনি ক্ষমতা যদিও ৰাজ্য চৰকাৰক কিছু পৰিমাণে দিছে কিন্তু ম্যাক্সিমাম যিবোৰ বেছি ক্ষমতাবিলাক কি কেন্দ্ৰৰ হাতত ৰাখিছে সেই কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতিখন ৰাজ্যত একোজনকৈ ৰাজ্যপাল নিৰ্ধাৰণ কৰে অংগ ৰাজ্যসমূহত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে অংগ ৰাজ্যসমূহত একোজনকৈ কি ৰাজ্যপাল নিৰ্ধাৰণ কৰে ঠিক তেনেকুৱা ভাৰতীয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতীয় যুক্তৰাষ্ট্ৰৰ লগত আন কি পাৰ্থক্য আছে সেইটো পাৰ্থক্য হ'ল দ্বৈত নাগৰিকত্ব আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্ব আছে ভাৰতীয় যুক্তৰাষ্ট্ৰত কি নাই দ্বৈত নাগৰিকত্ব নাই আৰু ভাৰতীয় যুক্তৰাষ্ট্ৰৰ দেশৰ সাৰ্বভৌম আৰু অখণ্ডতা কি সুৰক্ষিত তাৰ পিছত কিছুমান অংগ ৰাজ্য স্বতন্ত্ৰতাৰ দাবী যদি বিচাৰে তাৰ কাৰণে কি কৰিছিল ভাৰতবৰ্ষই 1983 চনত সাকাৰিয়া আয়োগ যেটো সাকাৰিয়া আয়োগ গঠন কৰিছিল 1983 চনত সাকাৰিয়া আয়োগ গঠন কৰিছিল আৰু এই সাকাৰিয়া আয়োগৰ মতে তেওঁলোকৰ মতে ভাৰতৰ যিবোৰ পণ্ডিতসকল আছিল কিছুমান পণ্ডিতে ভাৰতক এইটো ক'ব বিচাৰে যে ভাৰতৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থা কেন্দ্ৰ ৰাজ্যৰ সংযোগিতাৰ ওপৰত মূলত নিৰ্ভৰশীল সেইভাবে এনে যুক্তৰাষ্ট্ৰ হল সহযোগিতামূলক যুক্তৰাষ্ট্ৰ আৰু এই যুক্তৰাষ্ট্ৰ ভাৰতীয় যুক্তৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত কি মিল আছে বা কেনেকুৱা ডিফাৰেন্স আছে এইখিনি প্ৰশ্নত আমাৰ আছে আৰু প্ৰশ্নৰ উত্তৰখিনি মই লিখি পিডিএফ কৰি দিম এতিয়া যুক্তৰাষ্ট্ৰ আমি যুক্তৰাষ্ট্ৰৰ বিষয়ে আৰু অলপ ধাৰণাটো জানিব লাগিব যে যুক্তৰাষ্ট্ৰ কি ভাৰতৰ কিছুমান যুক্তৰাষ্ট্ৰ পৃথিৱীৰ বিশ্বৰ কিছুমান যুক্তৰাষ্ট্ৰ আছে যেনেকৈ এটা আমেৰিকা যুক্তৰাষ্ট্ৰ এই আমেৰিকা যুক্তৰাষ্ট্ৰ তাৰ পিছত ইউকে ইউনাইটেড কিংডম আমেৰিকা যুক্তৰাষ্ট্ৰ USA যেটো USA ইউনাইটেড ষ্টেট অফ আমেৰিকা এই USA আমেৰিকা যুক্তৰাষ্ট্ৰত কি আছে মুঠ 50টা কি আছে ৰাজ্য আছে সংযুক্ত ৰাজ্য আছে তাৰে ভিতৰত আলাস্কা আৰিজোনা কলোৰাডো এনেকুৱা কিছুমান অংগ ৰাজ্য আছে এই এনেকুৱা 50টা অংগ ৰাজ্য মিলি কি ইউনাইটেড ষ্টেট অফ আমেৰিকা খন গঠন হৈছিল হেতু হৈছিল 1792
76 চনত তাৰপিছত আন যুক্তৰাষ্ট্ৰ ইউকে ইউনাইটেড কিংডমত মাত্ৰ 4টা অংগৰাজ্য বা মাত্ৰ 4টা ৰাষ্ট্ৰ আছে সেইকেইটা হ'ল ইংলেণ্ড ইউকে সেইকেইটা হ'ল ইংলেণ্ড স্কটলেণ্ড ৱেলছ নৰ্দাৰ্ণ আয়াৰলেণ্ড এনেকুৱা তাৰপিছত ইউএই মুঠ 7খন ষ্টেট মুঠ 7খন অংগৰাজ্য আছে ইয়াতে সেই অংগৰাজ্য কেইটা হ'ল আৰু এই ইউএইটো গঠন হৈছিল 1971 চনত 1971 চনত ইউএ গঠন হৈছিল আৰু ইয়াৰ ফুল মিনিং হ'ল ইউনাইটেড আৰব এমিৰেটছ আৰু ইয়াৰে মুঠ 7টা ষ্টেট আছে তাৰে ভিতৰত আবু ধাবি ডুবাই শাৰজা এনেকুৱা ঠিক তেনেকুৱা ভাৰতীয় যুক্তৰাষ্ট্ৰটোৰ নাম হ'ল ৰিপাব্লিক অফ ইণ্ডিয়া এইখিনি আছিল আমাৰ যুক্তৰাষ্ট্ৰৰ যিখিনি ধাৰণা সেইখিনি হ'ল যুক্তৰাষ্ট্ৰৰ ধাৰণা যদি পৰীক্ষাত আহে যুক্তৰাষ্ট্ৰটো কি যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি বা এইটো আহিব পাৰে লুজ ঢিলা যুক্তৰাষ্ট্ৰ কি ঢিলা যুক্তৰাষ্ট্ৰ তাৰপিছত দুখলপীয়া চৰকাৰ কি তাৰপিছত আহিব পাৰে দ্বৈত নাগৰিকত্ব কি ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে নেকি বা এইটো আহিব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতীয় যুক্তৰাষ্ট্ৰৰ মাজত পাৰ্থক্য কি আছে বা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতীয় যুক্তৰাষ্ট্ৰৰ মাজত মিল কি আছে এই সকলোখিনি প্ৰশ্ন উত্তৰত লিখি দিয়া হ'ব গতিকে থেংক ইউ এইখিনি আজি